নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অজয় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তাতে আজি লক্ষী পূজা, ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিলোঁ গাইজ। মানে মায়ে গোটেই ঘৰ চৰ মুচি কৰি থৈ দিছে, মানে কাপোৰ কানিবিলাক অলপ উখল মাখল হৈ আছে গাইজ। মানে কলপাত চলপাত কাটি কৰি ৰেডিয়ে হৈ গ'ল, কলপাত চলপাত কাটি কৰি ৰেডি কৰি থৈ দিয়া আছে গাইজ। মানে আকৌ আমাৰ টিভি ৰুমটো মানে ভৰ্তি হ'লেই, আমাৰ সৰু পৰা ডেকা ল'ৰাসকল আহি টিভিত বহিলেই গাইজ। মানে কাৰ্টন চলিলেই ৰাতিপুৱাই গাইজ, তেওঁলোক পূৰা মানে কাৰ্টন চলিলেই। আমাৰ মন্দিৰটো দেখা দিওঁ, মন্দিৰ নহয় মানে সেইটো আমাৰ ৰুম আছিলে, তাতে মানে এতিয়া মানে পূজা পাঠ কৰোঁ আৰু গাইজ, মানে ছটা মোটাকৈ আৰু গাইজ। সেইটো ৰুমত মানে ধুই মোচা কৰি হৈ গ'ল। এতিয়া গাইজ এইটো আমাৰ মন্দিৰটো, ইয়াতে ফটো চটো আছে, ইয়াৰ কল আনি থৈ দিয়া আছে গাইজ। কলচত আনি থৈ দিলোঁ, কালি মানে বজাৰলৈ গৈছিলোঁ, কালি মানে ভিডিঅ' চিডিঅ' বনাব নহ'ল গাইজ। তো গাইজ এইটো মোৰ ছেটআপ, মানে মই যেতিয়া ভিডিঅ' বনাওঁ আন্ধাৰত, তেতিয়া মানে মই মানে নিজে এটা ছেটআপ বনাই থৈছোঁ আৰু গাইজ। মানে আৰু অলপ বনাব লগা আছে, আপোনালোকক দেখাই দি আছোঁ। এইটো কাৰ্টন গাইজ, খুলি গ'লে গৈচোন, এইটো লাইট আছিলে, এই লাইটটো খুলি গ'লে গাইজ। এইটো মই বনাই থৈছোঁ মানে এনেকৈ, সেইটো মানে ফকাচ আহে আৰু গাইজ, ফকাচ মানে হেলজিন চেলজিন নাই গাইছোঁ। মানে সেইটোৱে মই কাৰ্টনটো মানে বহাই থয় টেবুলত, তেতিয়া মানে ভিডিঅ' চিডিঅ' কৰোঁ আৰু মানে পূৰা মুখখন সম্পূৰ্ণকৈ দেখা পোৱা যায় আৰু গাইজ। আজি লক্ষী পূজা শুভেচ্ছা থাকিল আপোনালোকলৈ। তাৰপিছত দেৱালীও আহি আছে গাইজ, মানে ধামাকা হ'ব গৈ আছে আৰু মানে নিহাই মানে আঁতৰিয়ে আছে গাইজ। মই ভিডিঅ' কৰি আছোঁ, মানে সি পিছুৱাই গৈ আছে, মানে কেমেৰাত নুঠে আৰু গাইজ। গাইজ বাহিৰলৈ ওলাইছোঁ আৰু, কালি মানে তামান ডাঙৰ বৰষুণ পৰি গ'ল, পূৰা ঘৰ চৰ মচি থৈ দিয়া, মানে একদম বোকা হৈ গ'ল গাইজ। এইবোৰ দেখিছেই নহয়, পূৰা পানী হৈ গ'লেগৈ। তো মানে মই কাম চামখিনি কৰি লওঁ, আপোনালোকক লগ পাই আছোঁ আধা ঘণ্টাৰ পাছত। আপোনালোকে ভিডিঅ'ত ক'লৈকো নাযাব, ভিডিঅ'তে থাকিব গাইজ। আৰু আপোনালোকৰ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবেই নকৰে গাইজ। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, প্লিজ।
মানে হেল্পাৰ নাই ন গাইছ, কেমেৰালা নাই যে লগত, মই কেমেৰালা, মই মানে কি কয়
আহিছে মানে তামোলকেইটা পাই ল'লোঁ তামোলকেইটা পাই হৈ গ'ল 5টা পাইলোঁ 5টাহে লাগে মানে গাইছ 5টা এয়া তো গাইছ 5টা পাই ল'লোঁ এতিয়া মানে সন্ধিয়ালৈ লগ পাই আছোঁ আৰু নহয় নহয় গাইছ তো লক্ষী পূজা আজি হয় তামান ইনজয় গাইছ হে তো फिर मिलेंगे थोड़ी देर के बाद आप लोग कहीं मत जाना गाइस তো গাইছ মানে মায়ে ৰেডি কৰিলে মানে আসনখন তো আপোনালোকক দেখাই আছোঁ মায়ে ৰেডি কৰি আছে চব কুছ তো গাইছ আপোনালোকে চাই লওক গাইছ মানে আপোনালোকে বেয়া নাপাব এইটো মানে আমাৰ ৰুম আছিলে এইটো মানে আজিকালি আমি নোখোৱা হ'লোঁ যে গাইছ সেইকাৰণে আমি পূজা পাতল যিকোনো ইয়াতে কওঁ মানে আপোনালোকে ভুল নুবুজিব গাইছ মানে এইটোৱে আমাৰ ৰুম এইটো আমাৰ মন্দিৰ চন্দিৰ নাই ন গাইছ মানে দুখীয়া মানুহ মন্দিৰ চন্দিৰ বনাব পৰা নাই মানে যিকোনো পূজা পাতল পাতিলে মানে আমি এই ৰুমটোতে পাতোঁ গাইছ এয়া মানে মায়ে মানে মন্দিৰ চন্দিৰ এইবিলাক মানে ঠিক কৰি আছে তেল চেল দি আৰু মানে আসনখন হেৰি কৰিছে আৰু মানে মাহ প্ৰসাদ দি মানে প্ৰস্তুত কৰি আছে আৰু গাইছ তামোল চামোল পাণ দি এনেকৈ সজাই আছে তো মায়ে সজাই আছে তাতে এইটো গড্ৰেছো আছে গাইছ গড্ৰেছতে লক্ষী ফটোখন আজোৱাই দি থৈ দিয়া হৈছে তো গাইছ মানে এইবিলাক হেৰি কৰি আছে সেৱাটো কৰি লৈ আহোঁ আৰু নহয় নহয় গাইছ সেৱাটো কৰি আহোঁগৈ আৰু তো গাইছ মই সেৱাটো কৰি লওঁ তাৰপিছত গাইছ মানে সেৱাটো কৰি লওঁ আৰু ন গাইছ মানে মই সেৱাটো কৰি ল'লোঁ এতিয়া মানে চব ক্লিয়াৰ হৈ গ'ল গাইছ মই সেৱাটো কৰি ল'লোঁ এতিয়া সেৱাটো কৰি হৈ গ'ল যেতিয়া মানে নিহাই মানে মাহ প্ৰসাদ ভগাই আছে নিহাই মাহ প্ৰসাদ ভগাই আছে মানে গাইছ এই মানে চব ৰেডি কৰিয়ে থৈছে গাইছ তো মানে কেইটামান খুৰা মানে ল'ৰা কেইটামান খাবলৈ আহিলে মানে আমাৰ ঘৰৰ মানে বান্দৰটো আছে ন বান্দৰ এটা মানে খালেই মানে এখেতে মানে খালেই গাইছ এখেতে মানে খালেই হেৰি খালোঁ বুলি কৈ দিয়া কেমেৰা ফালে চাই দিয়া অঁ তাৰপিছত আকৌ এজন আহিলে এজন খালেই মানে গাইছ সিহঁতে খালেই মানে মই অলপ ওলাই যাম আৰু পাতৰ ফালে গাইছ আপোনালোকক দেখাই আছোঁ মানে আগৰ মানে সেইবিলাক ফিলিংছবিলাক আহিছে আৰু গাইছ হয়নে নহয় মানে ভাল লাগিছে আপোনাৰ ওলাই যাম আজি অকণমান আপোনালোকক দেখাম মই থুলমূলকৈ অকণমান দেখাম আৰু নিহা একদম ইয়াৰ নিহা একদম ৰমক চমক হৈ আছে আৰু নিহা লক্ষী পূজা হয় নালাগে মানে অলপ থাকিব আৰু ভালে লাইকটো কৰি দিব আৰু হয় নে নাই মানে অলপ ওলাই যাম বুলি ভাবিছোঁ আৰু তো মই মানে অলপ ফুৰি আহোঁ বহুত দিন যোৱা নাই ন গাইছে একদম বঢ়িয়াকৈ ওলাইছে তো হেৰিটো কি কয় যোনটো বঢ়িয়াকৈ ওলাইছে তো গাইছ মানে আমাৰ মানে গোহালি ছোৱালী মানে বনি চনি দিয়া হৈ গ'ল গাইছ তো বঢ়িয়াকৈ আমাৰ গৰুকেইটা আছে গাইছ এয়া বঢ়িয়াকৈ বনি চনি দিয়া হৈ গৈছে এখেত ঘুমাই আছে গাইছ তো মানে বঢ়িয়া লাগিছে মানে তো মানে আমাৰ মোবাইলৰ লাইটটো জ্বলি থাকে ন মানে একো দেখাই পোৱা নাযায় গাইছ তো মানে বঢ়িয়া একদম আজি পূৰ্ণিমা জোনাক গাইছ বহুত ভাল লাগিছে আৰু ন অকণ ওলাই যাওঁ আৰু মানে বহুত দিন যোৱা নাই ন ঘৰতে থাকোঁ কাম চাম কৰি ফুৰোঁ সন্ধিয়া আহিব দেৰি হয় মানে সেইকাৰণে মানে আজি অকণমান ওলাই যাম বুলি ভাবিছোঁ আৰু মানে ওলাই যাম মানে আহিলোঁৱে গাইছ মানে মই আহি পাই গ'লোঁ মই লগৰ মধুসেকৰ লগত মানে বঢ়িয়াকৈ বনাইছে আৰু গাইছ একদম পূৰা খেজুৰ গছৰ পাত দি পেলাই বনাইছে গাইছ একদম বঢ়িয়াকৈ বনাইছে বঢ়িয়াকৈ বন্তি চন্তি দিয়া হৈ আছে গাইছ আপোনালোকে চাব পাৰে বহুত ভাল লাগে গাইছ প্ৰতি বছৰে এনেকুৱা কৰে আমি বহুত ভাল পাওঁ তো গাইছ খেজুৰ পাত দি বঢ়িয়াকৈ তাত ফুলকেইটা লগাই দিয়া হয় কলডাল পুলি কলপুলিটো পুতি পেলাই গাইছ বহুত ভাল লাগে তাৰপিছত আমি এনেকৈ কওঁ প্ৰতি বছৰে কওঁ বহুত ভাল লাগে গোটেই গাঁৱৰ ৰাইজে কৰে তো ভণ্টিয়ে তেল দি আছে মানে তেল নাইকিয়া হৈ গ'ল ন গাইছ ভণ্টিয়ে তেল দি আছে বঢ়িয়াকৈ আপোনালোকে চাই থাকক ভিডিঅ'টো আমি বঢ়িয়াকৈ ভণ্টিয়ে তেল দি আছে লক্ষী পূজাত এইটোৱে ভাল লাগে গোটেই গাঁওখনতে কয় বহুত ভাল লাগে গাইছ গোটেই পুৱা পোহৰ হৈ থাকে বহুত ভাল লাগে আৰু নিজকে মানে গাইছ এনেকৈ বঢ়িয়াকৈ বনাইছে গাইছ ভাল লাগে মানে আগতে আহোঁ এনেকুৱা তাৰমানে বহুত বছৰ হ'ল তেনেকৈ নাহা হ'লোঁ তাৰমানে আহিছোঁ আৰু পিছত খাই যামগৈ হয় নে নহয় গাইছ ভাল লাগিছে আৰু মানে ল'ৰাসকল বহি আছে আৰু তাত লাহে দিয়ে তো মই আহি আছোঁ মানে ভাল লাগিছে আৰু নিজকে বহুত আজি ধন্য বনাইছোঁ গাইছ তো চাই থাকিব আপোনালোকে ভিডিঅ'টো দেই তো গাইছ মানে লগতো ঘৰৰ পৰা গুচি আহিলোঁ তাত প্ৰসাদ চসাদ খাই ল'লোঁ মানে প্ৰসাদ চসাদ খাই আপোনালোকক দেখাব নোৱাৰিলোঁ বহুত হুলস্থুল হৈ আছিলে গাইছ কাৰণ মই প্ৰসাদ চসাদ খাই গুচি আহিলোঁ ঘৰলৈ মানে ঘৰত মানুহ নাই তাতে মায়ে মানে নামলৈ ওলাই গ'ল গাইছ নামলৈ গ'লে মায়ে মানে ঘৰত অকলে আছে পাপা আৰু নিহাইহে আছে মানে মই গুচি আহিলোঁ গাইছ তো আপোনালোকে
ভাবিছোঁ এইখিনিতে মানে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ নেকি মানে ভিডিঅ'টো বহুত লম্বা হৈ গ'ল গাইছ আপোনালোকে চালে মানে অলপ অশান্তি পাব গাইছ সেইকাৰণে মানে